আজিৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কচুৰ আঞ্জা। মাৰ অবিহনে বনাবলৈ লৈছোঁ কচুৰ আঞ্জা। আছে আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু বিলাহী দুটা আছে। সুন্দৰভাৱে এটি সুন্দৰ আঞ্জা বনাবলৈ লৈছোঁ। আছে নৰসিংহ পাত। কেনেকৈনো বনাওঁ ভিডিঅ'টো সম্পূৰ্ণ চাওক। এইপিনে দেখিবলৈ পাইছে চৌকাত জুই জ্বলাই দিয়া হ'ল, বতুৱা পাতি দিয়া হ'ল। পোনপ্ৰথমে কচুখিনি সিজাই ল'ব লাগিব, যিহেতু সিজাই ল'লেহে আমি আঞ্জাটো সুন্দৰভাৱে বনাব পাৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, অকণো স্কিপ নকৰিব। দেখিবলৈ পাইছে সুন্দৰভাৱে বতুৱাটোত কচুখিনি দি দিয়া হ'ল। অলপমান পানী দি সিজাই লওঁ সুন্দৰভাৱে। অকণমান নিমখ দিয়া হ'ব, যিহেতু তাৰ যিটো খজুৱাৰ ভাৱটো আছে সেইটো ওলাই পৰিব নিমখ দিয়াৰ পিছত। চাওক কি সুন্দৰভাৱে দি দিয়া হৈছে বতুৱাটোত। আজি পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মিক্সিত পিচি লোৱা হ'ব। বাতিটোত জলকীয়া, পিঁয়াজ, আদা সম্পূৰ্ণভাৱে দি দিয়া হৈছে, পিচি ল'ব লাগিব। লগতে নহৰু দিয়া হৈছে আৰু এইপিনে নৰসিংহ পাতখিনি দি দিয়া হ'ব মিক্সি বাতিটোত। সুন্দৰভাৱে পিচি ল'ব লাগিব। পিচি ল'লেহে এইটো বেলেগ ধৰণৰ এটা মছলা বনি যাব। এই মছলাটোৰ পৰা ভাজিলে বিশেষ এটা চেণ্ট আহিব আৰু খাবলৈ বিশেষ সোৱাদ হ'ব। এনেকৈ মিক্সিত পিচি লৈ মছলাটো ৰেডি কৰি থৈ দিছোঁ। আৰু এইপিনে কচু ইতিমধ্যে হওঁ অৱস্থা হৈ পৰিছে, সিজি পৰিছে। চাওক সিজিবলৈ ধৰিছে কচুখিনি। ক'লা ক'লা এটা পানী ওলাইছে ইয়াৰ পৰা। কাঢ়ি লোৱা হ'ব এতিয়া সম্পূৰ্ণভাৱে কচুখিনি। চাওক কিমান ক'লা পানী ওলাইছে নিমখ দিয়াৰ পিছত। এনেকৈ এটি সুন্দৰ আঞ্জা আপোনালোকৰ মাজলৈ মাৰ অবিহনে বনাম। আজি মাক খুৱাম সুন্দৰভাৱে। এনেকৈ কচুৰ আঞ্জা বনালোঁ, আপোনালোককো দেখুৱাইছোঁ। কেনে লাগিছে গম পোৱা নাই, তথাপিও বিশেষ আঞ্জা আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিলোঁ। কেৰাহী পাতি দিলোঁ চৌকাত। আজি বাহিৰত বনাইছোঁ, যিহেতু সুন্দৰভাৱে চৌকা পাতি লৈ আজি পোহৰত বনাইছোঁ। তেলত দি দিয়া হ'ল নৰসিংহ পাত। কেৰাহী গৰম হোৱাৰ পিছত তেল দিয়া হ'ল। তেল দিয়াৰ পিছত নৰসিংহ পাত দিয়া হ'ল। তাৰপিছত দিয়া হ'ল তেজপাত। সুন্দৰভাৱে লৰাই ল'ব লাগিব অকণমান। এনেকৈ এটি সুন্দৰ আঞ্জা আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। পিঁয়াজ দিয়া হ'ল, সুন্দৰভাৱে ভাজি ল'ব লাগিব পোনপ্ৰথমে। সুন্দৰভাৱে ভাজি লোৱাৰ পিছত দি দিয়া হ'ল অকণমান হালধি কালাৰৰ বাবে। কালাৰৰ অবিহনে জুতি নাহে, সেইবাবে দিয়া হ'ল অকণমান হালধি। লগতে মছলাখিনিও দি দিয়া হ'ল। সুন্দৰভাৱে ভাজি ল'ব লাগিব মছলা আৰু যি পিঁয়াজ নৰসিংহ পাত দিছিলোঁ সেইখিনি সুন্দৰভাৱে মছলাটোৰ লগত ভাজি ল'ব লাগিব। চাওকচোন নৰসিংহ পাত দিয়াৰ বাবে মছলাটোত কেনেকুৱা এটা সেউজীয়া কালাৰ আহি পৰিছে। অকণমান দিয়া হ'ল নিমখ আৰু হালধি অবিহনে তেতিয়াও সোৱাদ নাহে নহয় জানো। সুন্দৰভাৱে ভাজি লোৱাৰ পিছত অকণমান দিয়া হ'ল পানী, যিহেতু লাগি ধৰিছিলে মছলাটো। সুন্দৰভাৱে পানী দিয়া হৈছে। এতিয়ালৈকে বিলাহী দিয়া হোৱা নাই, বিলাহী দি দিব লাগিব। দি দিয়া হ'ল ইতিমধ্যে। দি দিয়াৰ পিছত চব সুন্দৰভাৱে লৰাই ল'ব লাগিব। নখজুৱাই আচলতে বিলাহী দিলে কচুৱে। ইয়াক অকণমান দিয়া হ'ল মছলাটো ভাজি লোৱাৰ পিছত বিলাহীৰ সৈতে পানী দিয়া হ'ল। সুন্দৰভাৱে লৰাই লোৱা হৈছে। চাওক আজি মই বনাই আছোঁ কচুখিনিও দি দিয়া হ'ল মছলাটোত সুন্দৰভাৱে। এতিয়া অকল হেতা তুলি দিলে নহ'ব, লৰাই থাকিব লাগিব, কিয়নো তলপিনৰ পৰা ধৰি যাব পাৰে। তেতিয়াহে সোৱাদটো বাঢ়ি আহিব। আৰু অকণমান নিমখ দিয়া হ'ল সোৱাদৰ বাবে। নিমখৰ অবিহনে কম দাম হয়, তথাপিও নিমখৰ অবিহনে কেতিয়াও সোৱাদ নাহে। দিয়া হৈছে মছলা, গৰম মছলা আৰু জিৰা মছলা অকণমান দিয়া হৈছে। চাওক আজি এনেকৈ বনাই আছোঁ বাহিৰত বহি লৈ অকলশৰীয়াকৈ। নিজে কেমেৰা কৰিছোঁ, মাক কৈছোঁ যে ওচৰলৈ নাহিবা, আজি মই বনাই খুৱাম। কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে। এয়া ইতিমধ্যে হওঁ অৱস্থা হৈ পৰিছে। আজিৰ বিশেষ আঞ্জা ইতিমধ্যে হৈ পৰি কাঢ়ি লৈছোঁ। চাওক সুন্দৰভাৱে কাঢ়ি লোৱা হৈছে আজিৰ বিশেষ আঞ্জা কচুৰ লগত নৰসিংহ পাত। কেনেকৈ দিলোঁ আপোনালোকেও দেখিলে। যদিহে ঘৰতে এই সহজ পদ্ধতি আঞ্জা খাবৰ ইচ্ছা আছে, তেনেহ'লে মই বনোৱাৰ ধৰণে বনাব পাৰে কচুৰ আঞ্জা নৰসিংহ পাতৰ লগত। চাওক কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব।